নতুন এক ভাবা আগামা দলঙৰ কাষতেই ক'ব লাগিব মানে অপেন হল কি ক'ব ৰাইজে কি ক'ব আজি কি ক'ম মই খাটিব দেই মই একচুৱেলি এইটো মোৰ নিজৰে প্ৰপাৰ্টি হয় ধাবা এণ্ড ৰিজৰ্ট নামটো দ্য গাংজেমা নেচাৰ এস্কেপ অকণমান মানে নেচাৰেলি আপোনালোকে গমে পাইছে বেক চাইডত কিনে অকণমান নেচাৰেল বস্তুটো মই ইউজ কৰা হৈছে বাকী ইয়াতে খোৱা বোৱা থাকিব আপোনাৰ বাৰ্বিকিউ এইবিলাক থাকিব আৰু কিছুমান জেমিং আহি গ্ৰুপত আহিলে ভাল হ'ব জেমিং কৰিবৰ কাৰণে গিটাৰ চিটাৰ চব ইনষ্ট্ৰুমেণ্টছ আছে আৰু মিউজিক হ'ব ইয়াতে আৰু বাকী নাইট কেম্পিঙৰ কাৰণে ব্যৱস্থা আছে ইয়াত বেছি নাইট কেম্পিঙৰ কাৰণে চব 5টামান বনোৱা আছে বনাই থোৱা তাতে চাংঘৰৰ টাইপ বনাই থোৱা আছে তাতে পাৰ নাইট 1999 ইনক্লুডিং ব্ৰেকফাষ্ট দিয়া হ'ব আৰু এটা 1499 সেইটো ইনক্লুডিং ব্ৰেকফাষ্ট ছিংগল কেম্পিঙৰ কাৰণে তাতে আৰু বনফায়াৰো আছে কিছুমান সৰু সুৰা বস্তু এক্টিভিটিছটো আছে আপোনালোকৰ ইয়াত দেখিছোঁ মানে প্লাষ্টিকৰ ব্যৱহাৰ নাই বাঁহ কাঠ একদম নেচাৰেলি বনাইছে একজেক্টলি মানে মই প্লাষ্টিক জনটো মই ভাল নাপাওঁ মানে প্লাষ্টিকটো একচুৱেলি বহুত হাৰ্মফুল হয় চ' মই যিমান পাৰোঁ মই চেষ্টা কৰিছিলোঁ কি এটাও মানে সৰু এটা চুটোৱা হ'লেও মানে মই প্লাষ্টিকটো ইউজ নকৰিম বুলি কিন্তু কিছুমান আপোনালোকে নিশ্চয় দেখিছে সেইটো যিহেতু শুভাৰম্ভ কৰিলে আজি ওচৰ পাজৰৰ ৰাইজক কি ক'ব ইয়াৰ দ্বাৰা মই মানে ওচৰে পাজৰৰ মানুহবিলাকক ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ মোক ইমান ছাপৰ্ট দিছে ৰাইজে মই ভবা নাছিলোঁ যে তেওঁ মোক মানাহে কৰিব নেকি এনেকৈ বাট মই ৰাইজৰ মানুহে মই যেতিয়া মই বনাই আছোঁ তেতিয়া আহিলে আহি মোক সুধিছে যে আপুনি কি বনাব খুজি আছে মই চবকে মই বুজাই মেলি ক'লোঁ যাৰ কাৰণে আমিতো বাহিৰত ঘূৰি ফুৰা মানুহ আমি জানো চব বিজনেছ বা টুৰিজিম লাইনত কেনেকৈ আমাৰ আপগ্ৰেড হ'ব লাগে BTCটো বা আমি আজি যদি বাহিৰত থাকি পেলাই আমি যদি বেলেগ জেগাত আমি যাওঁ ফুৰিব যাওঁ তেতিয়া আমি তেনেকৈ কেম্পিং কিছুমানৰ ৰিজৰ্টত থাকোঁ চ' আমিও সেইখিনি জেগাত যদি আমি তেনেকৈ কিবা এটা কৰি পেলাই যদি দেখাব পাৰোঁ তেতিয়া নিশ্চয় মানুহবিলাকৰো ডেভেলপমেণ্ট আহিব আৰু ৰাইজে বহুত ভালকৈ মোক ছাপৰ্ট দিছে এতিয়াও ছাপৰ্ট দি থাকিব মই কামনা কৰিছোঁ আশা কৰিছোঁ অঁ ডিছকাউণ্টটো নিশ্চয় আছে আৰু বেক চাইডত কেম্পিং আপোনালোকে দেখা পাইছে কেম্পিঙৰ 5টা মই কেম্পিং বনাই থৈছোঁ তাতে নামটো বেলেগ বেলেগ দিছোঁ মই চব টুৰিজিম প্লেচ আমাৰ BTC অঞ্চলত যি মেইন টুৰিজিম স্পট আছে কালামাটি আৰু কুকলুং আৰু মানাছ আৰু জমদুৱাৰ মানে বাহিৰৰ টুৰিষ্টবিলাক যদি আহে ইয়াতে সোধে যে কালামাটি কেম্পটো ক'ত কালামাটি ছাইডটো ক'ত তেতিয়া মই স্পষ্টকৈ সিহঁতক মই ক'ব পাৰিম যে কালামাটি কি হয় মানাছটো কি হয় জমদুৱাৰটো কি হয় মই তেনেকৈ সিহঁতক মই মানে ক'ব পাৰিম আৰু সেনেকৈ আৰু যদি আমি কোনোবাই যদি জানে আপোনালোকৰ এই ঠিকনাটো একচুৱেলি আই ৰিভাৰ ফেষ্টিভেল হৈ আছে বাট মই আই ৰিভাৰ ফেষ্টিভেল বুলি মই টাৰ্গেট কৰি লোৱা নাই মই খোলা নাই মোৰ অলৰেডি মই ইচ্ছা আছিলে মই 5 বছৰ আগতে মোৰ অলৰেডি প্লান আছিলে যে মই ইয়াত কিবা এটা কৰিম কাৰণ মোৰ নিজৰ প্ৰপাৰ্টি হয় মানুহে চবে আই ৰিভাৰৰ কাৰণে বনাই আছে নেকি কিন্তু এইটো নহয় মোৰ নিজৰ প্ৰপাৰ্টি মই যেতিয়াই মন যায় মোৰ মানে মই কৰি যাম এনেকুৱা চ' আই ৰিভাৰ ফেষ্টিভেল বেছি দূৰ নহয় ইয়াৰ পৰা জাষ্ট ½ কিলোমিটাৰেই হ'ব আৰু চাপাগুৰিৰ পৰা 3 কিলোমিটাৰছমান হ'ব আৰু ইয়াত কমিউনিকেশ্যনৰ কাৰণে খুব ভাল অটো চব গাড়ী চাড়ী চব সুবিধা আছে ইয়াত আহিবৰ কাৰণে এনেকুৱা